হেল্ল' ফ্ৰেণ্ড, সকলো ভালে আছেনে? এয়া ল'ৰাক গা পা ধুৱাই ৰেডি কৰাই লৈছোঁ। যিহেতু এইটো ভাদ মাহ আৰু আজি ভাদ মাহৰ 12 তাৰিখ। আজিৰ দিনটোতে মাৰ জন্ম পাইছিলে, মানে মোৰ শাহু মা। সেইকাৰণে আজি আমি নামঘৰলৈ যাম। নামঘৰত প্ৰসাদ দিয়া হৈছে। এয়া ল'ৰা গা পা ধোৱাৰ পিছত গান চান বজি আছিলে যে, সি নাচি আছে, মায়ে ধৰি আছে। আৰু নামঘৰলৈ যাবলৈ এয়া কাপোৰ উলিয়াই থৈছোঁ। যিহেতু নামঘৰলৈ যাম, সেইকাৰণে বগা কাপোৰেই ভাল লাগে। নামঘৰলৈ গ'লে বগাটোৱেই ভাল লাগে। আৰু এয়া মই নামঘৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। আৰু গৰমো পৰিছে, সেইটো কাৰণে ল'ৰাক বিশেষ বেলেগ একো পিন্ধোৱা নাই। এনেকেই ল'লোঁ তাক। সি শুই আছিলে, শুৱাৰ পৰা উঠাই কিনি লৈ আহিছোঁ। এয়া মা ওলালে। এই মাৰে আজি বাৰ্থডে'। আমি নামঘৰলৈ বুলি ওলাইছোঁ। এইটো আমাৰ ঘৰৰ পদূলি। আৰু এয়া মা, মই আৰু আমাৰ ল'ৰা, আমি তিনিওটা ওলালোঁ। ল'ৰা যিহেতু মোবাইল দেখিলেই মোবাইলটো লাগে, সেইকাৰণে হাতখন দাঙিছেই। আমি এই নামঘৰটো পালোহিয়ে। এয়া আমাৰ নামঘৰৰ গেট। আৰু এয়া মা আইতা, মানে মাৰ মাক। যিহেতু মা ওচৰতে বিয়া হৈছিলে, সেইটো কাৰণে আইতাৰ ঘৰো ওচৰতে। আৰু এয়া নামঘৰ আহি পালোহি আমি। যিহেতু মোবাইলটো ধৰিবলৈ কোনো বেলেগ মানুহ নাছিলে, নিজেই মোবাইলটোত ভিডিঅ' কৰিব লগা হৈছে। সেইকাৰণে মই নিজকে ভালকৈ দেখাবলৈ পৰা নাই। সেইকাৰণে এনেকৈ দেখাই আছোঁ। এয়া আয়তীসকল আহিছেই। নাম গাবলৈ আৰম্ভ কৰিছে আৰু লাহে লাহে। এয়া ল'ৰা বহি লৈ খেলি আছে ধূপৰ। সি মানুহ বেছি হ'লে ভালেই পায়। এয়া আইসকলে নাম আৰম্ভ কৰিছে। ল'ৰা যিহেতু ভিতৰত অকণমান আমনি কৰিছিলে, সেইকাৰণে বাহিৰলৈ লৈ আহিলোঁ তাক। বাহিৰতে অকণ সময় ৰাখিছোঁ আৰু ইয়াৰ পৰা অকণমান ভিডিঅ' ক্লিপ ল'বলৈ চেষ্টা কৰিছোঁ। শেষত মাহ প্ৰসাদ খালোঁ। খাই আৰু লাষ্ট শেষ পৰ্যায় আহি পৰিছে। এয়া সকলোৱে মাহ প্ৰসাদ খালে। আজিলৈ বাই বাই।